আছেনে? হয় কণী আছে বাৰু কওকচোন আপোনাক কিমান লাগে কণী 1 ডজনত কিমান? দাদা কণী 1 ডজনত 120 টকাকৈ নিব পাৰিব হা? কি কোৱা হে? কণী দেখোন জুই চাই দাম। কণী বজাৰত জুই লাগিছে। জুই আকৌ লাগিব কিয় আৰু কেইদিনমানৰ পাছত এই দামত পোৱা নাযাব গম পাইছে কি কৈছা হে? আৰু কেইদিনমানৰ পাছত এইটো দামত পোৱা নাযাব? মানে কি দাম বাঢ়িব? হয় দাদা কিয় আপুনি গম নাপায় জানো সকলো বস্তুৰে দাম বাঢ়িছে পিছলৈ আৰু দাম বঢ়াৰ সম্ভাৱনা আছে এতিয়া বুজি পাইছে পাইছো হে। আমাৰ দৰে দুখীয়া মানুহবোৰৰ বাবে জুই চাই দাম হৈ পৰিছে হে। কি খাম? কেনেকৈ চলিম? বাৰু দাদা আপোনাকনো 1 ডজন কণী কিয় লাগে তাকো নাজানেনে? খাবলৈ আকৌ। আপোনাৰ পৰিয়াল কেইজন আমাৰ পৰিয়াল 5 জন। প্ৰতিজনলৈ 2টাকৈ কণী লাগে। হয় নেকি 2টাকৈ কিয় 3টাকৈ খাওক এজনে যদি 2-3টাকৈ কণী খায় তেনেহলেতো কণীৰ দাম বেছি হ'বই যদি এজনে এটাকৈ খায় তেতিয়াহলে আৰু কমতে কণী লৈ যাব পাৰিব লগতে পইচাও আপোনালোকে কম দিলেই হ'ব কথাটো অৱশ্যে হয়।